ঘৰৰ বাৰীৰ পাছত হস্পিটেল ননষ্টপ আহি থাকিব পাৰে। ফেচবুকৰ পে 4 লাখ, ইউটিউবৰ পে 6 লাখ। ও মাই গড, কি কয়? তো চলিয়ে শুরু করতে हैं। তো হেল্ল' গাইজ, আজি মোৰ পিছফালে কোন আছে আপোনালোকে দেখা পাইছে। আৰু তাইৰ মনটো খুব বেয়া, মানে তাইৰ মানে দেউতাক ঢুকাল আজি 14 দিনে হ'ল। সকামবিলাক তাইৰ শেষ হ'ল, সেইকাৰণে ভাবিছোঁ আজি তাইক একবাৰ ওলাই লৈ যাওঁ। আৰু মানে মোৰো অলপমান পেটটো মানে অলপমান বেয়া লাগি আছে, গেষ্ট্ৰিক টাইপৰ ভাৱ হৈ আছে। সেইকাৰণে ভাবিছোঁ তাই যিহেতু এইমছখন দেখাও নাপালা, মানে এইমছ মুকলি হোৱাৰ দিনো যাব নাপালা, আৰু মোদী ডাঙৰীয়াকো দেখা নাপালা, সেইকাৰণে কৈছোঁ ইমান ওচৰতে এইমছখন দেখা নাই, একবাৰ মোক আজি দেখাই লৈ মনটো ভাল লাগে আন। সেইকাৰণে একবাৰ ওলাই লৈ আহিলোঁ তাইক। আৰু মোৰ অলপমান বেমাৰ চেমাৰ দেখাই লৈ আহোঁ, অলপমান দেহাটো চেক কৰিব আছে। তো এতিয়া এইমছক লেগিন যাই আছোঁ আমি। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক, এইটো ধামাকা হ'ব যায় আছে। বেমাৰো দেখাম আৰু এইমছখনো অলপমান কি বিভাগত কি চলি আছে চব দেখাম পাৰাক লেগিন চেষ্টা কৰি। তো বলক। আৰু এইমছখন দেখাবা ডিম্পু ভাইও আহি গ'ল, আমি তাৰ লগতে যাম এতিয়া। ডিম্পু ভাই মই পিছফালে বহ হিয়াক আগফালে বহ দে, মই পিছফালে বহ চলো উঠে তাড়াতাড়ি ভাই দি ৰা। তো আমাৰ মাজত মিন্ময় দাও আহি পালে, লগ পালো বহুত দিন মূৰত। ভিডিঅ' চাই থাকো, কিন্তু আজিলৈকে দেখা দেখি হোৱা নাছিল আৰু আমাৰ। আজি ফাইনেলি মানে দেখা দেখি হৈ গ'ল। আৰু ডিম্পু ভাইৰ লগত মিন্ময় দাও আহি গ'ল গোটেইকেইটা, আৰু আমাৰ ভাৰ্গৱ দা আহি গৈছে। তো এতিয়া আমি গোটেইকেইটা আমি এইমছখন দেখাব যাই আছো, আৰু অলপমান বেমাৰো চলি আছে, সেইও দেখাব যাম আৰু এয়া। আৰু এনেকে আমি ধুপাতাৰী বজাৰৰ এই ৰাস্তাটো পাই গ'লো, আৰু এই ধুপাতাৰী বজাৰৰ এই ৰাস্তাটোৰে আহিব লাগে। আৰু এইটো এইমছৰ মেইন চকৰি হয়, ইয়াৰ পৰা আৰম্ভ এইমছ। আৰু এইখনেই হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স গুৱাহাটী, আৰু এইমছৰ এইটো গেট। আৰু ডিম্পু ভাই চলো, এই ভিডিঅ' পিছত কৰবি হে ভাই, আগে সোমাই যৌ কেনে মিন্ময় ভাই এইটো হ'ল এইমছৰ কেম্পাছ। আৰু এইমছৰ ভিতৰত এনেকৈ সোমাই আহিলোঁ, আৰু চাওক কি লেভেলৰ বনাইছে এইমছ। পাওঁ কথাটো হ'ল মানে এতিয়া পাৰ্মিশ্যন ল'ব লাগিব। ডিম্পু ভাই পাৰ্মিশ্যন লৈছে, সেইকাৰণে ভিডিঅ' বনাব পাৰিব। আমি পাৰ্মিশ্যন লোৱা নাই, সেইকাৰণে আমি ভিডিঅ' নবনাওঁ। আৰু এতিয়া মানে আমি ডিম্পুদাৰ মানে থাৰখনৰ ভিতৰতে বহি আছোঁ, আৰু ডিম্পু দাই মানে পাৰ্মিশ্যনটো ল'ব গৈছে, কিন্তু পাৰ্মিশ্যন পাই নে নাপায় কোনো গেৰেণ্টি নাই। পাব, অলপ মানে কিবা দেখাব পাৰিব কিজানি। যিহেতু ডিম্পু ভাইৰ পাৰ্মিশ্যন লওঁতে অলপ টাইম লাগিব, সেইকাৰণে আমি চাৰোটা ওলাই আছোঁ একবাৰ বাহিৰৰ ফালে। এতিয়া ফটো মাৰিম, আপোনালোকে চাই। আৰু এফালে আমি গোটেইকেইটা ওলাই আছোঁ ফটো মাৰিব ডিম্পু ভাই থাৰখন লৈ। তাৰ এইমছত ভিডিঅ' বনোৱা হোৱা মানে আমি অলপ ফটোৱে তোলোঁ আৰু নে কি গাইছ। আৰু এইটো ডাইনিং হলত আহিলোঁ আমি। আৰু ডাইনিং হলত মানে এখন হোটেল আছে, মাত্ৰ 60 টকা যি খাই ন, 60 টাকা লক্ষী খাই হোটেল 60 টাকা। আৰু 60 টকাটো অনলি ষ্টাফৰ কাৰণে, 60 টকাত পাব খাবৰ কাৰণে। আপুনি গোটেই কেণ্টিনটো আপুনি হেৰি কৰি আছে গোটেই। কি নাম আছিল আপোনাৰ? নলবাৰীৰে হয় ন? আৰু এখেত হৈছে নলবাৰীৰ, আৰু এখেতৰে গোটেই কেণ্টিনবিলাক এখেতৰে হয় এইমছত থকা। আৰু আমাৰ খানা আহি গ'ল, চাওক এইবিলাক থোচা লৈছোঁ, এতিয়া আমি এনেকৈ খাওঁ। মই মানে এইমছখন দেখাও নাই, কাৰণ মই আগতে একবাৰ দেখাইছোঁ, এইবাৰ মানে ডিম্পু দাই দেখাব আছে আমাৰ, আৰু সেইকাৰণে মই দেখাও নাই। আৰু মই এনেই একবাৰ টাইম স্পেণ্ড কৰিছোঁ। দাদা যাব পাই। এতিয়া মানে ডিম্পু ভাই ড্ৰোন উৰাব, ড্ৰোনেদি অলপমান দেখাব, বাকীখিনি গোটেইখিনি দেখালে। আৰু আমি ইয়াতে খানা চানা খোৱা হৈ গ'ল, আৰু গোটেই এইমছৰ কেম্পাছটো ডিম্পু দাৰ ভিডিঅ'ত গমেই পাব। আমি সোমোৱা নাই, আৰু এজনকে পাৰ্মিশ্যন দিছে। আৰু এতিয়া ড্ৰোন ফিটিং কৰিব, আৰু ড্ৰোন ওপৰত উৰাই কিনে এইমছখন ওপৰৰ পৰা দেখুৱাব। চাওক ড্ৰোন উৰিব এতিয়া। आ जाओ भाई, आ जाओ। তো হৈ গ'ল, চলো ভাই। কেনে লাগিল এইমছত আহি? বহুত ভাল লাগিল। আমাৰ এইমছ আমাৰ গুৱাহাটীত আহিছে, এটাই আশা কৰোঁ এইমছত আহিব লগা মানে বেমাৰ যাতে কাৰো নহওক, তথাপিও সৰু বেমাৰ হ'লেও এইমছত আহক, এইমছত দৰে চিকিৎসা ক'তো নাপায়। তো আমাৰ ঘৰৰ পিছফালে যিহেতু এইমছ, সেইকাৰণে আমি আহি থাকিব পাৰিম, কাৰণ আমি ইমান ভিডিঅ' চিডিঅ' আজি বনোৱা নাই, কাৰণ আগতে একবাৰ দেখাইছোঁ। আৰু সেইকাৰণে আজি ডিম্পু ভাই দেখালা, আৰু পাৰ্মিশ্যন ল'লা, ভিতৰে বাহিৰে চাহিৰে গোটাই দেখাই দিলে আৰু নেকি। ভাল লাগিল। অসমতো এখন এইমছ হ'ল, আৰু যিহেতু এইমছখন চবচে মানে বেষ্ট চিকিৎসালয় চৰকাৰী, ইয়াৰ ওপৰত একো নাই। আৰু
তো এতিয়া আৰু মানে আশা আছে যে কিছুমান যে বাহিৰক লৈ যাওঁৱে এইমছত নিব লাগিব দিল্লীত সেইগিলাখান আৰু নালগে আৰু এতিয়া আমাৰ এতিয়া পাই আছে আৰু এবাৰ বাহিৰত নেগেলেও হ'ব এবাৰ তাতে আহিলে হ'ব দে ভাই যাওঁ দি বাই বাই ডিম্পু দা বাই বাই হেভ এনজয়মেন্ট ডে চবকে দা বুলি মাতি আছো ৰ বয়স কাৰ কিমান নাজানো